तो गाइस মই বনাইছো এটা স্লাড আৰু এফালে আমাৰ আইতা আনি বহি আছে খাব লাগে হেল্ল 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 1 2 3 মাই টেষ্ট ভিডিওটো চোৱাৰ আগত সকলোকে ক'ব বিচাৰিম যে যদি ভিডিওটো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিওটো লাষ্টলৈকে চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব দেই এতিয়া ভিডিওটো আৰম্ভ কৰো বলক লেটস গো হে গাইস ওয়েলকাম ব্যাক টু মাই ভিডিও সকলোকে স্বাগতম জনাই ভিডিও আৰম্ভ কৰিব ওলাইছো হৰুপালি ব্লগছ আৰু গাইস আজি আমাৰ দাদুহঁতৰ তিনটা ঘৰৰ আলহী আহিব আমাৰ ঘৰত আজি সৰু এটা পিকনিক খাম বুলি তো আমি সববাৰ খাওঁ তো এবাৰ খোৱা নহল আমাৰ ঘৰত আজি সকলো আহিছে খাবলৈ দুজনমান আহিছে তেওঁলোকক আপোনালোকক লগ কৰিব গাইস এইটো হৈছে মোৰ সবতকৈ সৰু মই এবাৰ এফালে চাই দিব লাগে এইটো হৈছে মোৰ মাজু মাহী कौन মানে অলপ মানে আমাৰ এজনী আইতাক মানে এডমিট কৰিলে জ্বৰ হৈছে বুলি তো আইতা আহিব নোৱাৰিব তো দুজনী আইতা আহিব এজনী আইতা নাহে তো সেইখিনি আইতাকো আপোনালোকক লগ কৰাম এটা আইতাক আপোনালোকে আগতে লগ পাইছে কিজানি গাইছ এইটো হৈছে মোৰ সৰু আইতা গাইছ এইটো হৈছে আমাৰ ডাঙৰ আইতা नमस्कार अरे कहना क्या चाहते हो গাইছ চাহ পাইছে মাংস কটা হৈ আছে সৰু মাহী বনাইছে গাখীৰ চাহ গাইছ সৰু মাহীয়ে আলু পিঁয়াজ আদা নহৰু কাটি কিনে লৈ আহিলে আৰু গাইছ মই যে আপোনালোকক কৈছিলোঁ যে মই নতুন একশ্যন কেমেৰা এটা আনিম বুলি এতিয়া কথাটো এনেকুৱা হৈছে যে মায়ে কৈছে একটা চাইকেল পাবি নহ'লে একশ্যন কেমেৰা পাবি দুই এবাৰ যিকোনো এটাহে ল'ব পাৰিবি তো মই কৈছোঁ যে মই যিকোনোৰ পৰা এটাই ল'ম সেইটো ল'ম মই কেমেৰা হয় গাইছ কেমেৰাটো মোৰ এতিয়া দৰকাৰ আছে চাইকেলৰ দৰকাৰ আছে কিন্তু কেমেৰাটো মোৰ বেছি দৰকাৰীয়া বস্তু সেইবাবে মই কেমেৰাটোৱে ল'ম তো আপোনালোকে কমেণ্ট কৰি জনাবচোন কেমেৰাটো ল'লে ভাল হ'ব নে চাইকেলটো ল'লে ভাল হ'ব আৰু গাইছ মই আপোনালোকক কোনো দেখা নাছিলে এইটো হৈছে আমাৰ পূজা ঘৰ এইফালে আছে শিৱ বাবা এইফালে আছে আমাৰ জুম কৈছে কৃষ্ণ আৰু ৰাধা আৰু এইটো হৈছে আমাৰ পূজা মন্দিৰটো এইটো আৰু আমি আৰু এবাৰ মানে শিৱৰাত্ৰিত আৰু ধুনীয়াকৈ পেইণ্ট চেইণ্ট কৰিম বুলি ভাবিছোঁ তো আপোনালোকে আপকামিং ভিডিঅ' চাব তো গাইছ মই বনাইছোঁ এতিয়া স্লাড আৰু এইফালে আমাৰ আইতা আনি বহি আছে দেখাব লাগে দেখা এইফালে আমাৰ আইতা আনি বহি কথা পাতিছে এইফালে আমাৰ দাদু মাথা খুলি আছে আৰু বাবা ইয়াত কেনেকৈ আছে ভাল নহয় নে কেমেৰামেন এইটো মাজত কাটেই মানে কেক মই ৰোষ্ট কৰি মন কৰ हैं? अबे पढ़ाई लिखाई में ध्यान लगाओ आईएएस बनो और देश को संभालो গাইছ তাৰপিছত ভিডিঅ'টো অলপ বনোৱা নহ'ল মানে গাইছ এফালে মা বহি আছে তাৰপিছত যোনখিনি মই আমি চবে বহি কিনে ভাত খালোঁ তেতিয়া দাদা কি কৰিলে জানে সকলো পলাই দিলে এতিয়া সেই মোবাইলটো লৈ কিনে ক'ৰবাত ফুৰিব গুচি গ'ল তো মই ভিডিঅ' বনাবলৈ মোবাইল নাপালোঁ দেউতাৰ মোবাইলটো নাছিলে দেউতাও দোকান গুচি গ'ল সেইটো কাৰণে গাইছ ভিডিঅ'টো বনোৱা নহ'ল তো যি গালি দিব সেইটো গালি দিব কমেণ্ট কৰি কিনে আৰু কেনেকুৱা লাগিলে আজি খানা চানা বনাই মজা ভাগৰ লাগিছে নাই ভাগৰ নালাগে মোক খানা বনাই মোক ভালেই লাগে মই খানা বনাই ভাল পাওঁ খালি যোগাৰ হ'ব লাগে মই খানা বনাবলৈ বেয়া নাপাওঁ বেলেগ কামত মই বেয়া পালোঁ মই খানা বনাবলৈ বেয়া নাপাওঁ তবে এটা ভিডিঅ' বনাম নেকি কুকিঙৰ কুকিঙৰ ভিডিঅ' আৰু সেনেকুৱাও মই বনাব নাজানো বাৰু জানো নাজানো বুলিও নকওঁ তুমি বাংলাতে বলো তো আমি বাংলাতে না কি কমো যতটুকু পারি আর করি চেষ্টা করি আর ভালো যাতে ভালো হয় আমার রান্নাটা অত আর ভালো হয় না নিজেরটা নিজে তারিফ করলে খারাপ তো রান্না কোনোদিন কেউ খাওয়াইলেহে গম পাইব তারপরে ওরা যখন তারিফ করবো তখন ভালো লাগে অবশ্যই যখন আমি রান্না সবেরে দিই তখন খায়া মানুষগুলো যখন কয়ে ভালো হয়েছে তখন আমার বহুত ভালো লাগে মানে শুননা এটার লিগে রাঁধতেও ভালো লাগে बीच में एक बात आ चुका है मेरे मम्मी को मैंने बोला कि मुझे एक एक्शन कैमरा चाहिए लेकिन मम्मी ने क्या बोला बताओ तुझे एक्शन कैमरा मिलेगा या तो एक साइकिल मिलेगा तो हम लोग कैमरा हिलाएंगे साइकिल बाद में दोनों तो एक साथ में दे नहीं सकते हैं ना तुम टाइम में भाषा बदलाता है इनकम के ऊपर में भी बात होता है तो साइकिल के बाद बोला था तो हमने उसमें ऑप्शन दे दिया इसको एक तो कैमरा इसको देंगे नहीं तो साइकिल दोनों में एक ही चूज़ करना होगा तो अभी उसको साइकिल नहीं चाहिए कैमरा चाहिए तो देखते हैं कब हम इसके लिए एक कैमरा ला सकते हैं वो तो अभी सोचना पड़ेगा ना पैसा का बात है तो गाइस हम बहुत कष्ट करके वीडियो बनाता है आप लोग जरूर से सब्सक्राइब कीजिए कि आपका हरुपाली ब्लॉग बहुत जल्दी अपग्रेड हो जाए आज के ब्लॉग में इतना ही
मिलते हैं नेक्स्ट ब्लॉग में, तब तक के लिए गुड बाय।